কবিতাৰ শিৰোনাম অস্তিত্বৰ সংকটত দিহিংপাত গাই। কবি যদুমণি নেওগ, আবৃত্তি পৰাগজ্যোতি গগৈ। মই নোৱাৰিম সহ্য কৰিব, নিষ্ঠুৰ মানৱে ইমান যন্ত্ৰণা দিব ওলাইছে। মোৰ বুকুত জীপাল হৈ থকা সেউজী ধৰণীক সুবাস পেলোৱা বত বৃক্ষৰ চকুলোৱে যেন মোক তিয়াই পেলাব। মই নোৱাৰিম সহ্য কৰিব, পুৱাৰ পক্ষীৰ কাকলি মই নুশুনা হ'ম। মৃদু বতাহত ভাহি অহা ফুলৰ সুগন্ধিও যে উৰি নাহিব। শ্যামলী ৰূপেৰে বৈ অহা বৃষ্টিয়ে মোৰ দেহত দিব নোৱাৰিব একাজলি সুখ আৰু এমুঠি আশা। মই নোৱাৰিম সহ্য কৰিব, সকলো যেন নিথৰ হৈ ৰ'ব। যান্ত্ৰিকতাৰ ধোঁৱা আৰু ধূলিকণাৰ মাজত মোৰ বুকুখন যেন এতিয়া আগৰ দৰে হৈ নাথাকিব। নিষ্ঠুৰ মানৱৰ কোঠাৰ ঘাপত হৃদয়খন যেন এতিয়া চিত্ত হৈ তেজৰ নৈ ববগৈ। মোৰ বুকুত জিৰণি লৈ মনৰ হেঁপাহেৰে খুজৰণি দিয়া জীৱ জন্তুৰ শব্দৰ প্ৰতিধ্বনিও যেন মই অনুভৱ নকৰিম। তথাপিও মই জীয়াই থাকিব খোজো, পুনৰ বিলাব বিচাৰো মোৰ মনৰ সেউজীয়াবোৰ। মই নোৱাৰিম সহ্য কৰিব। হে জনগণ, মোক ৰক্ষা কৰা নিষ্ঠুৰ মানৱৰ হাতৰ পৰা। মোৰ বুকুত হেল মাৰি কেঁচা তেজৰ ব্যৱসায়েৰে কোমল দলিচা পাৰি ভাগৰ জোৰোৱা সেই দানৱবোৰৰ পৰা। মই যেন এতিয়া অস্তিত্বৰ সংকটত। মই নোৱাৰো সহ্য কৰিব।